गसाइगाव प्रेस क्लाबनि 12 बोसोरारि जथुम्माया जालांबाय। गसाइगाव सोहोरनि गेजेरजों बोहैलांनाय मदाति दैसानि सेराव थानाय गसाइगाव प्रेस क्लाबनि मावख'आव रबिबारखालि सानसेनि हाबाफारिजों गसाइगाव प्रेस क्लाबनि 12 बोसोरारि जथुम्माया जालाङो। सानसेनि हाबाफारिजों खुंनाय प्रेस क्लाबनि जथुम्मायाव गोजाम आफादखौ सिफायना उत्पल देख' आफादगिरि आरो मिर जियाउर रहमानखौ गाहाय नेहाथारि महरै सायख'नानै गोदान आफादखौ दाफुंनाय जायो होनना मिथिहोदों। आरो लोगोसे बे जथुम्मानि गेजेरजों गोदानै बिबान मोननाय बिबानगिरिफोरा गसाइगाव प्रेस क्लाबनि 12 बोसोरारि जथुम्मानि बागै खौरां बिजोंनि गेजेरजों ओरैबायदि फोरमायो। गसाइगाव প্রেস ক্লাবৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন সুশৃংখলিতভাৱে অনুষ্ঠিত হৈ যায়। পুৱাতে পতাকা উত্তোলন, শহীদ তৰ্পণ, তাৰপিছতে প্ৰতিনিধি সভাত উপস্থিত আছিল বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা গসাইগাঁও প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ কামেশ্বৰ ব্ৰহ্ম। আমাৰ প্ৰতিনিধি সভাত নতুন সমিতি গঠন কৰা হ'ল। নতুন সমিতিক উৎপল দেশ সভাপতি আৰু মিৰ জিয়াউৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে লৈ আমি নতুন কমিটি এখন গঠন কৰিছোঁ। আৰু তাৰপিছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ল। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল গোসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী আৰু আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল IAS বিষয়া গোসাইগাঁৱৰ মহকুমা অধিপতি আৰণ্যক শইকীয়া ছাৰ। আমি মুকলি সভাতে 3গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ যে পূৰ্বতে তেনেকুৱা কাৰ্যসূচী নোলোৱা দীৰ্ঘদিন ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰি চৰকাৰী দৰমহা নোলোৱাকৈ অৱসৰ কৰা 3গৰাকী শিক্ষকক আমি ইয়াতে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ নপুৰণি সতীৰ্থৰ এটা সন্মিলন হৈছিল। ইয়াতে আমাৰ গোসাইগাঁও প্ৰেছ ক্লাবৰ তথা গোসাইগাঁও মহকুমাৰ প্ৰাক্তন সাংবাদিকসকল ইয়াতে উপস্থিত আছিল। আমি খুব এটা সুন্দৰ পৰিৱেশেৰে অনুষ্ঠানটো পাৰ কৰিছোঁ। আৰু আমাৰ আজি ইয়াতে নৃত্য পাৰ্টিৰ পৰা আৰম্ভ কৰি সংগীত পৰিৱেশনো হৈছে আৰু অতিথিবৃন্দ ইয়াতে আহি যি দীঘলীয়া ভাষণ দিছে, যি ধুনীয়া বক্তব্য আগবঢ়াইছে, আমাৰ বাৰুকৈ সাংবাদিকসকলে এই ভাষণৰ পৰা উপকৃত হৈছে। এই ক্ষেত্ৰত সাংবাদিকসকলে আচলতে কি কৰিব লাগে, আপুনি যিহেতু এজন জ্যেষ্ঠ সাংবাদিক হিচাপে কি ক'ব বিচাৰে? হয়, সাংবাদিকসকল আচলতে বিভিন্ন সমস্যাৰে জৰ্জৰিত। তাৰপিছত মানে যিহেতু কাকত পক্ষই বা টেলিভিশ্যন পক্ষই সাংবাদিকৰ যিখিনি দৰমহা দিব লাগে উপযুক্ত দৰমহা নিদিয়াৰ বাবেই তেনেকুৱা হৈছে। মাজিতিয়া বোৰ্ডে সাংবাদিকক দৰমহা দিব লাগিব বুলি দাবী উত্থাপন কৰিছিল। চৰকাৰে এইখিনি হয়তো কাৰ্যকৰী গ্ৰহণ কৰা নাই। কাৰ্যকৰী গ্ৰহণ কৰিলে প্ৰতিগৰাকী সাংবাদিকক আৰ্থিক নিৰাপত্তা দিব লাগে। আৰু তাৰোপৰি সাংবাদিকৰ কিছু মানে আপোনাৰ যিটো ছিকিউৰিটিৰ অভাৱ, নিৰাপত্তাৰ অভাৱ আছে। বহু বাতৰি পৰিৱেশন কৰিলে কেতিয়াবা ভাবুকিও আহে। গতিকে চৰকাৰে সাংবাদিকৰ নিৰাপত্তাৰ ওপৰতো ব্যৱস্থা ল'ব লাগে আৰু আৰ্থিক দিশ টনকিয়াল কৰাৰ কাৰণে চৰকাৰী ব্যৱস্থা ল'ব লাগে তথা বাতৰি কাকত বা টেলিভিশ্যন কৰ্তৃপক্ষই সাংবাদিকৰ মানে প্ৰাপ্য মজুৰি দিব লাগে। গোসাইগাঁও প্ৰেছ ক্লাবৰ দ্বাদশ দ্বিবাৰ্ষিক যি অধিৱেশন এয়া আমাৰ আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ গোসাইগাঁও প্ৰেছ ক্লাব প্ৰাংগণত অনুষ্ঠিত হৈ যায়। ৰাতিপুৱা পতাকা উত্তোলনে এই আমাৰ কাৰ্যসূচী পাতনি মেলা হয়, য'ত আমাৰ স্মৃতি তৰ্পণ, বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। পৰৱৰ্তী সময়ত আমাৰ প্ৰতিনিধি আৰু বিষয় বাছনি সভা অনুষ্ঠিত হয়। বিষয় বাছনি সভাত সদনে মোক সভাপতিৰ পদত অধিষ্ঠিত কৰিছে। গতিকে মই সকলো সতীৰ্থৰ সহায় সহযোগত অনাগত দিনত মই প্ৰেছ ক্লাবৰ উন্নয়নকল্পে কাম কৰিম বুলি মই আশা কৰিছোঁ। আৰু লগতে সকলো সতীৰ্থই সহায় কৰিব, বিশেষকৈ সমাজৰ স্বাৰ্থত মই কাম কৰি যাম বুলি সকলো একেলগে লৈ এই আশা কৰিছোঁ মই। হয়, গোসাইগাঁও ইতিমধ্যে বহুত কেইগৰাকী সাংবাদিক উদীয়মান সাংবাদিক পলাই আহিছে বা পূৰ্বৰ বহুত সাংবাদিক আছে। কিন্তু দেখা গৈছে যে সাংবাদিকসকলৰ যি আৰ্থিক সমস্যা বা নিৰাপত্তাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট সমস্যা আছে। বিশেষকৈ আৰ্থিক সমস্যা সাংবাদিকসকলে এতিয়া হাউজৰ পৰা যথেষ্ট পৰিমাণে টকা বা অৰ্থ নাপায়। গতিকে সেই ক্ষেত্ৰত তেওঁলোকে পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত কিন্তু যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। তদুপৰি দেখা গৈছে যে নিৰাপত্তা, কোনো এখন বাতৰি বা কিবা কাৰোবাৰ বিৰুদ্ধে বাতৰি এখন পৰিৱেশন কৰিলে দেখা যায় যে আজিকালি বহু ধৰণৰ ভয় ভাবুকিৰ সৃষ্টি হয়। তেনে ক্ষেত্ৰত কিন্তু যিখিনি সুৰক্ষা প্ৰশাসনৰ পৰা পাব লাগিছিল বা সহায় পাব লাগিছিল সেয়া কিন্তু সাংবাদিকসকলে পাবলৈ সক্ষম হোৱা নাই। এই ক্ষেত্ৰত মই চৰকাৰক এটা কথাই দাবী কৰিম, ইতিমধ্যে দেখা গৈছে বহু সাংবাদিক কিন্তু নিৰ্যাতনৰ সন্মুখীন হৈছে, বহুতে শাৰীৰিকভাৱে অপদস্থ কৰিছে। গতিকে এনেধৰণৰ ঘটনাবিলাক অনাগত দিনত ৰোধ হ'ব লাগে বা চৰকাৰে এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক কৰায়ত্ব কৰি কঠোৰতম ব্যৱস্থা ল'ব লাগে। আৰু এওঁলোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা ল'লেই অনাগত দিনত এনেধৰণৰ ঘটনাসমূহত পৰিসমাপ্ত ঘটিব বুলি মই ভাবোঁ। দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন আছিল মুকলি সভাত। আমি পূৰ্বতে এটা
গাঁৱে ভূঞে চুকে কোণে আমি সংবাদ পৰিৱেশন কৰোঁতে এটা কথা পৰিলক্ষিত কৰিব পাৰিছোঁ যে ইতিমধ্যে অসমত বহুকেইটা ভেঞ্চাৰ স্কুল আছিল, অপ্ৰাধিকৃত স্কুল, আৰু এই অপ্ৰাধিকৃত স্কুলত বহু শিক্ষকসকলে তেওঁলোকৰ নিস্বাৰ্থভাৱে শ্ৰমদান কৰিছিল, যদিও কিন্তু তেওঁলোকে প্ৰাপ্য পোৱা নাই। বিশেষকৈ তেওঁলোকে কিন্তু এই স্কুলসমূহ প্ৰাধিকৰণ হোৱাৰ পূৰ্বেই তেওঁলোকে অৱসৰ গ্ৰহণ কৰিছে। তেনে ক্ষেত্ৰত এনে বহু শিক্ষক আছে, তেওঁলোকে এতিয়া মানে সংসাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। বহুতে এতিয়া বৃদ্ধকাল হৈ গৈছে, তেওঁলোকে এতিয়া কোনো দিশ বিদিশ হেৰুৱাই পেলাইছে। গতিকে ইতিমধ্যে আমি গোসাইগাঁও মহকুমাৰ 3গৰাকী এনে শিক্ষকক আমি আজি মাতি সম্বৰ্ধনা দিয়াৰ লগতে শৰাই আৰু ফুলাম গামোচা আৰু কিছু আৰ্থিক সাহায্য কৰিছোঁ। গতিকে এনেধৰণৰ শিক্ষক বহু আছে আমাৰ সমাজত, উজনিৰ পৰা নামনিলৈকে। এই শিক্ষকসকলক এতিয়া কিন্তু তেওঁলোকে সমাজত পোহৰ বিলাইছে, আৰু এই শিক্ষকসকলৰ পৰাই কিন্তু শিক্ষা গ্ৰহণ কৰি ইতিমধ্যে বহু যুৱক যুৱতী ভাল ভাল পদত চাকৰি কৰি আছে বা কোনোবা ৰাজনীতিবিদ হৈছে, তেওঁলোকে সমাজখন পৰিচালনা কৰিছে। কিন্তু এই শিক্ষকসকলে কিন্তু যিখিনি প্ৰাপ্য সেয়া কিন্তু বঞ্চিত হৈছে। গতিকে চৰকাৰৰ ওচৰত এটা আমি দাবী কৰিম, তেওঁলোকক মাহিলী হিচাপে নহ'লেও তেওঁলোকক এককালীন কিছু সাহায্য দি এই সমাজৰ কাৰণে কাম কৰা এই শিক্ষকসকলক যাতে কিছু পৰিমাণে সকাহ দিয়ে, তাৰ বাবে চৰকাৰৰ ওচৰত মই এই গোসাইগাঁও প্ৰেছ ক্লাবৰ আজি দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনত মই চৰকাৰক কাতৰ অনুৰোধ জনাইছোঁ। থেংক ইউ।